তোমালোকক আজি 8 পইণ্ট হিয়ৰ 2 নম্বৰ একৰ প্ৰশ্নটো মই বুজাব বিচাৰিছোঁ। গতিকে ইয়াত লিখা আছে 1048 into 1023 into 1042 into 1067 তাৰ মানটো আমি উলিয়াব লাগে 1 বুলি দেখুৱাব লাগে। এতিয়া মই লেফট হেণ্ড সাইডটো লৈ লৈছো, লেফট হেণ্ড সাইডটো আমি লৈছো এটো আৰু আমি অংকটো কৰি আমি এনসাৰটো কি উলিয়াম 1 উলিয়াম। এতিয়া আমি 1048 টো আমি 90 ৰ পৰা কিমান মাইনাস কৰিলে 48 হ'ব এ তোমালোকে বি কৰি চাবা। এটো হ'ব 42 90 ৰ পৰা 90 ৰ পৰা 42 মাইনাস কৰিলে মানে এনসাৰটো কি পাম আমি 48। গতিকে আমি 48 ৰ হলনি আমি লিখিছো 90 মাইনাস 42। ঠিক আছে, ইয়াৰ পিছতো চাম 1090 মাইনাস কিমান মাইনাস কৰিলে 27 হ'ব এটো তোমালোকে বি কৰি চাবা। এটো হ'ব 67 into 1042 into 1067 আমি দুটা ভাঙিছো ইয়াৰ। এই দুটা ভাঙোতে কি পাইছো 90 মাইনাস 42। গতিকে এই 42 ইয়াৰ লগত মিলি গৈছে আৰু 1090 মাইনাস 67 মানে 90 ৰ পৰা 67 গলে কিমান থাকিব 23। এটো ইয়াৰ লগত মিলাই পেলাই আমি লিখিছো। গতিকে আমি ইয়াত পালো 67। গতিকে ইয়াৰ নিচিনা এটা আছিল এটো কি 1067। গতিকে এই 1067 টো আমি ভঙা নাই। তোমালোকে বুজি পাইছা না কথাটো? ইয়াত 42 হোৱাৰ কাৰণে আমি 10 ৰ 42 টো আমি ভঙা নাই আৰু ইয়াত 10 ৰ 67 পোৱাৰ কাৰণে আমি এই 1067 টো আমি ভাঙি দিয়া নাই, এনেকৈ ৰাখি দিলো। এতিয়া নেক্সট শাৰীটোলৈ মন কৰা 1090 মাইনাস 42 আছে। গতিকে আমাৰ সূত্ৰ কি আছিলে 1090 মাইনাস থিটা হলে কি হয় cot থিটা হয়, সূত্ৰৰ মতে cot থিটা হয়। গতিকে আমাৰ থিটাটোৰ ঠাইত কি আছে 42। গতিকে 1090 মাইনাস যদি 42 হয় তেনেহলে আমি কি লিখিব লাগিব cot 42। ঠিক তেনেকৈ এটো লিখিছো 1090 মাইনাস 67। গতিকে আমি কিহত লিখিব লাগিব cot 67। বাকি এই দুটা আমি ভঙা নাই সেইভাবে ৰাখি দিছো আমি 42 আৰু এটো 1067 এটো আমি নাই ভঙা, আমি এনেকৈ ৰাখি দিছো। ইয়াৰ পিছত 10 ৰ সূত্ৰৰ মতে cot আমি পাইছো cot থিটা ইকুৱেল কি কেনেকৈ লিখিব পাৰি 10 থিটা এনেকৈ লিখিব পাৰি। গতিকে আমি এটো তেনেকৈ লৈ যাম 1042 আৰু এটো হ'ব 1/1067 পূৰণ 1042 into 1067। গতিকে আমি 42 কেনসেল গৈছে 1067 আৰু এটো 1067 কটা গৈছে। গতিকে এনসাৰটো হ'ব 1। গতিকে আমাক উলিয়াবলৈ দিয়া সেই 1 টো ওলাই গল। গতিকে এটো আমি লিখিম ৰাইট হেণ্ড সাইড। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোলৈ আমি যাব লাইছো 10 twice a equal cot a minus 18। গতিকে আমাক প্ৰশ্নটোৱে বিচাৰিছে a ৰ মানটো কিমান। a মানটো পাব হলে আমাৰ এই
টেন কট এই বস্তুখিনি থাকিব নালাগে। আমি কেনেকৈ এই দুটা আঁতৰাব পাৰি সেই কথাটো আমি চিন্তা কৰিব লাগিব। গতিকে আমাৰ আঁতৰাবৰ কাৰণে আমাৰ এটা অসুবিধা হৈছে যে এইটো কট, এইটো কি টেন। গতিকে দুইটাই যদি কট কট হ'লহেঁতেন তেতিয়া আমি অলপ কেঞ্চেল কৰিব পৰা হ'লহেঁতেন। কিন্তু আমাৰ ইয়াত অংকটোত ইয়াত কি আছে, টেন আছে। গতিকে আমি এটা সূত্ৰ সহায় ল'ব লাগিব। সূত্ৰটো হ'ল কট 90 মাইনাছ এ হ'লে কি হয়, টেন এ হয়, টেন এ। গতিকে আমি টেন এৰ ঠাইত টেন এ হয়। গতিকে এই টেন এৰ অন্য এটা ৰূপ হৈছে এইটো, টেন এ তাৰ অন্য এটা ৰূপ হ'ব কট 90 মাইনাছ এ। গতিকে আমাৰ এই টেনৰ অন্য এটা ৰূপ কি হ'ব, তেতিয়া কি হ'ব, তেতিয়া আমি কি বুলি লিখিব পাৰোঁ, কট 90 মাইনাছ টুৱাইছ এ ইজুকেল কট এ মাইনাছ 18। এইটো টেনৰ অন্য এটা ৰূপ হৈছে এইটো। এতিয়া আমাৰ সেইটো ৰূপলৈ অনাৰ কাৰণে আমাৰ এটা কি লাভ হ'ল, দুইফালে কট কট আমাৰ পাই গ'লোঁ। গতিকে আমি কট কটটো উঠাই দিব পাৰোঁ। উঠাই দিলে কি হ'ব, 90 মাইনাছ টুৱাইছ এ ইজুকেল এ মাইনাছ 18। তেতিয়া কি হ'ব, 90 প্লাছ 18 ইকুৱেল এ প্লাছ টুৱাইছ এ। তাৰপাছত কি হ'ল আমাৰ, আমি 18টো এইফালে আনিলোঁ, 90 প্লাছ 18 আৰু এইটো মাইনাছ টুৱাইছ এ ৰাইট ছাইডে ল'লোঁ, প্লাছ টুৱাইছ ই। গতিকে টুৱাইছ এ প্লাছ এ কিমান হ'ল, 28 এ। এইপিনে 90 প্লাছ 18 কিমান হ'ল, 108 ডিগ্ৰী। গতিকে 3ৰে ডিভাইড কৰিলে কি হ'ব, 3 3 গুণ 9, 1 থাকিলে 3 6 গুণ 18। গতিকে এৰ মানটো কিমান পালোঁ আমি, 36 ডিগ্ৰী। এনেকৈ একেবাৰে সহজ তোমালোকে কৰিব পাৰিবা। এবাৰ 6 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। আমাক দিয়া আছে এ বি চি এই তিনিটা এটা ত্ৰিভুজৰ কোণ। গতিকে আমি প্ৰমাণ কৰি দেখুৱাব লাগে এইটো। আমাক দিয়া আছে কি, এ বি চি এইকেইটা যদি ত্ৰিভুজৰ কোণ হয়, গতিকে এটা ত্ৰিভুজৰ যদি কোণ হয়, গতিকে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান হ'ব, এ প্লাছ বি প্লাছ চি এই তিনিটা কোণৰ যোগফল হ'ব 180 ডিগ্ৰী। আমাৰ প্ৰশ্নটো চাব লাগিব কি আছে ইয়াত, বি প্লাছ চি। গতিকে আমাৰ এই বি প্লাছ চিটো ৰাখিব লাগিব, মানে বি প্লাছ চি ইকুৱেল তেতিয়া কিমান হ'ব, 180 মাইনাছ এ। এইটো হ'ব। ইয়াৰ পাছত লক্ষ্য কৰিলে যে বি প্লাছ চিটো আমাৰ হৈ গ'ল। গতিকে বি প্লাছ চি বাই 2 তলত কি আছে, 2 এটা আছে। গতিকে আমি এফালেও 2 এটা লগাই দিব লাগিব। এটা লগাই দিওঁ। এই 2টো লগাই দিয়াৰ কাৰণে কি হ'ব, 90 মাইনাছ এ বাই 2 হৈ গ'ল। আমাৰ ইয়াৰলৈকে হ'ল। ইয়াৰ কাষত কি আছে আমি চাম, ইয়াৰ কাষত কি আছে, চাইন। গতিকে আমি দুইটা চাইডে চাইন লগাই দিম। এতিয়া আমি কি কৰিলোঁ,
ইয়াত যিটো আমাৰ আছে ইহঁতৰ লগত কি আছিলে চাইন আছে, গতিকে আমি চাইন লগাইছোঁ। অকল এফালে লগালে নহ'ব, আমি লগালে কি কৰিব লাগিব, দুইফালে লগাব লাগিব। গতিকে দুইফালে লগাই দিয়াৰ পিছত আমি কি পালোঁ, এইটো আমাৰ সূত্ৰলৈ গুচি গ'ল। চাইন 90 মাইনাছ যদি থিতা হয় তেতিয়া আমি সেই কি হয়, চাইন 90 মাইনাছ থিতা হ'লে কি হ'ব, কছ থিতা। কছ থিতাটো আমাৰ কি হৈ আছে, a/2, গতিকে আমি ইয়াত কি লিখিব লাগিব, a/2। গতিকে এয়াই হ'ব আমাৰ এনচাৰ। আমাৰ যিটো বিচাৰিছিলে আমি এইটো দেখুৱাই দিলোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইখিনি যিমানটো পাৰা তোমালোকে কৰিবা, আৰু এইখিনি নিয়মৰেই গোটেইখিনি এনেকৈ কৰিবা। আৰু হয়তো মই কাইলৈ ইয়াৰ পিছৰ ইউনিটটো মই ভিডিঅ' বনাম, গতিকে তোমালোকে পাই যাবা। আৰু ইয়াৰ লগতে তোমালোকে যিখিনি সূত্ৰ দিয়া হৈছিলে সেই সূত্ৰখিনি তোমালোকে মনত ৰাখিবৰ কাৰণে যত্ন কৰিবা। ইয়াৰ পিছৰ যিটো ইউনিট, এইটো কৰিবলৈ যাওঁতে আমাক সেই সূত্ৰখিনি সম্পূৰ্ণ মুখস্থ থাকিব লাগিব, তেতিয়াহে তোমালোকে বুজি পাবা। যদি তোমালোকে সূত্ৰখিনি মুখস্থ কৰা নাই, তেনেহ'লে এই অংকখিনি তোমালোকে কেতিয়াও বুজি নোপোৱা।